নমস্কাৰ, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। মই বিজিতবসুমতাৰী আৰু আপোনালোকে চাই আছে আমি ব্লগছ এণ্ড জোনাক অফিচিয়েল। তো প্ৰথমতে হয়তো আপোনালোকে থাম্বনেইলৰ টাইটেল চাই গম পাইছে যে মানে মই ক'লৈ আহিছিলোঁ, আৰু বিশেষতকৈ মানে মই ৰাতিপুৱা আহি পাই গ'লোঁ চাপৰমুখ ৰেলৱে ষ্টেচন। আৰু এজন আমাৰ আজি ডিমাপুৰ গৈ আছে ঠাণ্ডা বতৰত। মোক লগ ধৰিছিলে কিন্তু মই নগ'লোঁ, কাৰণ মোৰ বিশেষ কাম আছে। আৰু ৰাতিপুৱা সূৰ্য এইটো চাই লওক, এইটো হৈছে চাপৰমুখ ৰেলৱে ষ্টেচন। এইটো গৈ আছে আৰু এইটো ৰেলৰ ইঞ্জিন। আৰু ট্ৰেইন আছে 7:30 বজাত। তো আমি আহি পাইছোঁহি বহুত সোনকালে বাৰু, কাৰণ ট্ৰেইনৰ কথা আছেতো টাইমৰ, সেইকাৰণে আমি বহুত আগতে আহিব লগা হ'ল। এয়া গৈ আছে মানে দস্তিয়ে চাহ খুৱাব বোলে, ৰাতিপুৱা খাই অহা নাই যে। হিৰো বে একাপ বাৰু লাল চাহ নে গাখীৰ চাহ মই ধৰিব পৰা নাই, দেখাত কিন্তু গাখীৰ লাগিছে আৰু অলপ লাল লালো লাগিছে। লগত মেৰিগ'ল্ড নহয়, নিউটি চইচ খাই দিওঁ আৰু ঠাণ্ডা লাগি গৈছে, ৰাতিপুৱা একো খাই অহা নাই। আৰু এয়া তাৰ ট্ৰেইন আহি গ'ল, আৰু আমি এতিয়া বিচাৰিব লাগিব D9 বিচাৰি চিটটো বিচাৰিব লাগিব। সেইটো D9 তোমাৰ চিটটো ক'ত বা আছে এতিয়া? চিটটো 29। দে যাবি, বাই বাই। তো মই ফাইনেলি তাক থলোঁ, আৰু এতিয়া মই স্কুটি লৈ মানে এখন লৈ এতিয়া ঘৰত যাম। মই যাব নোৱাৰিলোঁ কাৰণ মোৰ অলপ কাম আছিলে, আৰু যাওঁ সোনকালে, ঘৰ পাবগৈ লাগিব। তো ব'লক। তো তাক মই থৈ এতিয়া ঘৰ গৈ আছোঁ, কাৰণ মোৰ কাম আছে আজি অলপ। তো মই সোনকালে পাবগৈ লাগিব, তো যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰিম, কাৰণ মই সোনকালে ঘৰ পাবগৈ লাগিব। আৰু আচলতে ক'বলৈ গ'লে ৰাতিপুৱাৰ পৰিৱেশটো খুব ভাল হয়, একদম ঠাণ্ডা পৰিৱেশ, কিন্তু ঠাণ্ডা দিনত বেছি ঠাণ্ডা হৈ যায় অলপ। আৰু মানে মই যোনফালেদি আহিছিলোঁ সেইফালেদি নাযাওঁ, মই এতিয়া যাম ৰহা চাৰিআলি হৈ, কাৰণ ফালেদি নাই নাযাওঁ, ৰহা চাৰিআলি হৈ যাওঁ। ৰাতিপুৱা পৰিৱেশ
আৰম্ভ হৈছে চলা, কাৰণ সময় হৈছে 8টা বাজিব যিহেতু এতিয়া সোনকালে ঘৰ পাবগৈ লাগিব মই। পাইছা এইটো হৈছে ৰহা চাৰিআলি। এইটো এতিয়া মই যাম ৰাইট চাইডে। মই ৰাইট চাইডে লৈ ল'লোঁ স্কুটি। ব'লক ভিডিঅ'টো চাই থাকক। আৰু মানে ৰাতিপুৱা গৈছিলোঁ এইফালেদি আৰু মই আহিলোঁ ৰহা চাৰিআলি হৈ। আৰু আহি পাই গ'লোহি ৰহা টোল গেটৰ ওচৰত, মানে আৰু 1 কিলোমিটাৰ আছে ৰহা টোল গেট পাবলৈ। আহি ৰহা টোল গেট পাইছোঁ আৰু 500 মিটাৰ আছে। এয়া ৰহা টোল গেট পাই গ'লোঁ। এয়া মই ৰহা টোল গেট ক্ৰছ কৰিলোঁ। বেলেগ নহ'লেও এই জেগাখিনি কিবা এটা ভাল লাগে, হয়নে বাৰু? যদি আপোনালোকেও ভাল লাগে তেনেহ'লে কমেণ্ট কৰি জনাবচোন কেনেকুৱা পায় জেগাটুকুৰ। মই কিন্তু কিবা এটা ভাল পাওঁ খুব এই জেগাখন, বিশেষকৈ এই জেগাখন। আৰু এয়া মই আহি পাই গ'লোহি ডিমৌ চাৰিআলি আৰু চিধা যাব লাগিব। চিধা গ'লে আৰু মানে মই বাইপাছ হৈ নাযাওঁ, মই টাউন হৈ যাম। আৰু এইফালে গাড়ী চকা হৈ গ'ল, তো চকা লগাই আছে। তো ব'লক ওপৰেদি যায় নগাঁও বাইপাছ হৈ, আৰু মই যাম তলেদি, মানে টাউন হৈ যাম মই। এয়া আৰু মই আহি বেবেজীয়া চাৰিআলি পালোহি, আৰু এইটোৱে হৈছে বেবেজীয়া চাৰিআলি। ইয়াৰ পৰা মই এতিয়া চিধা যাব লাগিব। চিধা, আৰু এইফালে আছে বেবেজীয়া থানা। আৰু ইয়াত দেখিছে লিখা আছে খাগৰিজান ডিগ্ৰী ব্লক। মানে আগত যে এই তিনিআলিটো আছে, এইফালে যায় খাগৰিজান ডিগ্ৰী ব্লকলৈ। আৰু মই লক্ষীনগৰ চাৰিআলি পাৰ কৰি আহিলোঁ। এইখিনি অলপ সোনকালে আহিলোঁ। বহুত ডিষ্টাৰ্ব কৰি দিছে, কথা কৈ থকা সময়ত বহুত ডিষ্টাৰ্ব দিয়ে, হৰ্ণ মাৰি আৰু এইখন হৈছে জিবি হস্পিটাল। আহি পাই গ'লোহি সৰ্বগাঁও আৰক্ষী চকীৰ ওচৰত। মই যাম এইফালেদি ৰাইট চাইডেদি, আৰু এইফালেদি যায় শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানলৈ, আৰু মই আহিলোঁ চিধা এইফালেদি টাউন হৈ। তো ব'লক। পাই গ'লোহি সৰ্বগাঁৱৰ বজাৰ। ঘৰতে এইফালে যিহেতু মানে আছে, জেগা আছে, বহুত জেগা আছে, 3টা ৰাস্তা আছে। সেইফালেদিও যাব পাৰি, যাব পাৰি, সেইফালেদিও যাব পাৰি। আৰু বীণাপানী হৈ
দুৰ্গা মাইকী দুৰ্গা মাতা তাতে যাব লাগিব চিধা আৰু আমাৰ ৰাস্তাটো খুব বেয়া দেই আহি মই ৰাস্তাটো সোমালোঁ আচ্ছা চলো বহুত বেয়া ৰাস্তা বহুত বেয়া ৰাস্তা ক'ব আৰু দিছিলে য'তে ত'তে গাতেই গাত চাবি অফ কৰিলোঁ চুইচ অফ কৰিলোঁ আৰু ইয়াত ফুল গছ চব তো ফাইনেলি মই ঘৰ পাই গ'লোহি আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো কোনোবা নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাই বাই